Welcome back to our channel আৰু এফালে মই ৰাতিপুৱাই এফালে ৰুটি মাৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ আৰু এইফালে মই বনাই আছোঁ বেঙেনা ভাজি। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। হেল্ল' গাইজ, এই দুটা দেখিছে, এই দুটা মধুৰিআম আৰু মই গছৰ পৰা ছিগি আনিছোঁ আৰু আমাৰ ঘৰত এনেকুৱা দুজোপা গছ আছে মধুৰিআমৰ। ৰঙা মধুৰিআম বুলি কয়, কিছুমানে চকলেট মধুৰিআম বুলিও কয়। গছজোপা মই এদিন আপোনালোকক পাছত দেখাম। আৰু দেখিছে এয়া, আৰু এতিয়া মই কাটি পেলাই চাম টেষ্টটো কেনেকুৱা লাগে কৈ আছোঁ। আৰু দেখিছে এয়া মই কাটি আনিছোঁ, এতিয়া খাই চাম কেনেকুৱা লাগে। ভালেই আছে, ইমান মিঠা নহয়, তেওঁ একদম জোখৰ আৰু একে বেছি মিঠা নহয়, ভালেই লাগিছে খাই। আপোনালোকক মই গছডাল কেতিয়াবা দেখাম। ভালেই লাগিছে, আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। ভিউৱাৰসকল দেখিছে বতৰটো তৎক্ষণাত বেয়া হৈ গ'ল আৰু এতিয়া বৰষুণ কিনকিনাই পৰি আছে। এবাৰ ৰ'দ দিয়ে, এবাৰ বৰষুণ দিয়ে, এনেকেই থাকে। আৰু এতিয়া দেখাম মই নিজ হাতে কৰা কেইটামান কাপোৰ, আপোনালোকে চাই থাকিব। মই দেখাইছোঁ এইখন চাদৰ দেখিছে, এইখন এখন মই নিজ হাতেৰে কৰা চাদৰ আৰু চাদৰখন মই এয়া ফুল কৰি দিছোঁ, এয়া হালধীয়া আৰু নীলা কালাৰৰ ফুল কৰি দিছোঁ আৰু মাজে মাজে ইয়াত মই চুমকি আৰু পাৰ্পিন লগাই দিছোঁ, এয়া দেখিছে। আৰু এয়া দহি মই নিজে কৰা, এয়া দেখিছে, এয়া দহি মই নিজে কৰা। প্ৰথম কৰিছিলোঁ এখন চাদৰ। আৰু এয়া পুৰণ চিলাই, এইটো পুৰণ চিলাই বুলিয়ে কয়, মইতো পুৰণ চিলাই বুলিয়ে জানো এইটো চিলাই। আৰু কেনেকুৱা লাগিছে জনাবচোন চাদৰখন। এটা ব্লাউজ এখন চাদৰৰ পৰা তৈয়াৰ কৰা হৈছিলে আৰু এয়া মুগা ৰঙৰ এখন চাদৰ আছিলে, এইটো মই বনাই আছোঁ আৰু অলপমান কাম আছে ইয়াত। তলৰ বিটটো হাতেৰে চিলাবলৈ আছে আৰু হুক লগাবলৈ আছে। চাওক কেনে হৈছে জনাবচোন কমেণ্টত। আৰু এফালে ডিঙিটো গোল ডিঙি দিছিলোঁ। সকল এইখন এখন ৰুমাল দেখিছে, এইখনো মই নিজে হাতেৰে তৈয়াৰ কৰা ৰুমাল। এইখন মই মোৰ মানুহজনক দিছিলোঁ, এয়া চাওক। দেখিছে ৰুমালখন, বহুত ডাঙৰ ৰুমালখন মই বনাইছিলোঁ। এইফালে পাৰ্পিন লগাই দিছিলোঁ, এইবোৰ আৰু ফুলটো চাওক, চিম্পুলকৈ বনাইছিলোঁ। কেনে হৈছে ক'বচোন। ভিউৱাৰসকল দেখিছে, আৰু এইটো এটা ব্লাউজ মই বৰ্তমান বনাই আছোঁ মেচিনত। এইটো এটা হালধীয়া কালাৰৰ। ভিউৱাৰসকল আপোনালোকে মোৰ কামবোৰ কেনে পাইছে জনাব আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।